নমস্কাৰ বন্ধু বান্ধৱীসকল। অংগনবাদী কৰ্মী আৰু সহায়িকালৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে। আপোনালোকে যিহেতু বহু দিনৰ পৰা দৰমহা বৃদ্ধিৰ কাৰণে ৰৈ আছিলে, বৰ্তমান মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ কাৰণে ভাল খবৰ লৈ আহিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে অহা 1 অক্টোবৰৰ পৰা অংগনবাদী কৰ্মী আৰু সহায়িকাৰ দৰমহা বৃদ্ধি কৰিব আৰু লগতে তেওঁলোকক এককালীন সাহায্য প্ৰদান কৰাৰো কথা কৈছে। মুখ্যমন্ত্ৰীয়ে কি কৈছিলনো এবাৰ শুনি লওঁ আহকচোন। তাৰ আগতে আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহু দিনৰ পৰা আমাৰ কাৰ্বি আংলঙৰ লগতে অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে